মহাসপ্তমীৰ এয়া ৰাতিপুৱাৰ দৃশ্য আৰু মই আনা কাটা শেৱালি ফুলৰ মালা ধূপ চাকি সেন্দুৰ লৈ পূজা মণ্ডপলৈ আগবাঢ়িলোঁ আৰু আনা কাটাৰ বিষয়ে আমাৰ নামনি অসমৰ মানুহকতো ক'বই নালাগে হয়নে নহয়। আনা কাটাখন আমাৰ বাবে বহুত শ্ৰদ্ধাৰ আৰু আমি আচলতে আনা কাটাখন বনাওঁতে অসমীয়া শিপিনীয়ে আচলতে আনা কাটাখন বনায় আৰু আনা কাটাখন বনাওঁতে আচলতে বহুত কষ্ট হয় আৰু বহুত নিয়মেৰে আচলতে আনা কাটাখন বনাব লাগে আৰু সেইবাবে আনা কাটাখন বহুত মান্যতা থকা এখন বস্ত্ৰ আৰু সেই আনা কাটাখনে মই দেৱী মাক অৰ্পণ কৰিছোঁ মহাষ্টমীৰ দিনা। আৰু এটা কথা কওঁ, আচলতে বনানী ক্ৰিয়েশ্যন অসমীয়া শিপিনীয়ে হাতে বোৱা কাপোৰৰ ব্যৱসায়টো মই দশমীৰ দিনা আৰম্ভ কৰিছিলোঁ। এতিয়া 3 বছৰ হ'বই, সেইটো বাৰু পাছত ক'ম সেইটো কথা। কিন্তু মই তেতিয়াই কৈ থৈছিলোঁ যে মই যদি মোৰ ব্যৱসায়টো ভালে কুশলে আগবাঢ়ি গৈ থাকে তেনেহ'লে প্ৰত্যেক বছৰেই মই মাক আমাৰ শালত বোৱা বস্ত্ৰ উপহাৰ দিম আৰু যিহেতু মাৰ আশীৰ্বাদত আমি বহুতখিনি আগবাঢ়িব পাৰিছোঁ বনানী ক্ৰিয়েশ্যনে, গতিকে অসমীয়া শিপিনীয়ে হাতে বোৱা আমাৰ শিপিনী এগৰাকীয়ে হাতে বোৱা এখন আনা কাটা খুব সন্মানৰ এখন বস্ত্ৰ, খুব শ্ৰদ্ধাৰ এখন বস্ত্ৰ, খুব নীতি নিয়মেৰে বনোৱা হয় এই বস্ত্ৰখন। নামনি অসমৰ মানুহেতো জানেই আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে বেলেগ এদিন আনা কাটাৰ বস্ত্ৰৰ ওপৰত ভিডিঅ' বনাম বাৰু। মাক আনা কাটা বস্ত্ৰখন পিন্ধোৱা হ'ল, ঘৰত আহিলোঁ। যিহেতু মই ঘৰতো ঘট স্থাপন কৰিছোঁ, অখণ্ড চাকি জ্বলাইছোঁ, নৱৰাত্ৰি পূজা কৰি আছোঁ, সেইবাবে ক্ষীৰ বনোৱা আৰম্ভ কৰিলোঁ। কাৰণ আজি দেৱীক গুড়ৰ ভোগ আগবঢ়াব লাগে, গুড়েৰে বনোৱা তেনেকুৱা ধৰণৰ খাদ্য আগবঢ়াব লাগে। গতিকে মই ক্ষীৰ পায়স গুড়েৰে বনাবলৈ মই আৰম্ভ কৰি দিলোঁ আৰু এয়া চাওক মই বনাই আছোঁ। এয়া সন্ধিয়াৰ আৰতিৰ সময় আৰু আৰতিৰ সময়তে দেখাই দিলোঁ যিখিনি ভোগ মই বনাইছিলোঁ গুড়েৰে। আৰু আজি কাল ৰাত্ৰি দেৱীক পূজা কৰা হৈছে, যিহেতু আজি নৱৰাত্ৰিৰ 7 নম্বৰ দিন আৰু আজি সপ্তমী, গতিকে দেৱী কাল ৰাত্ৰিক পূজা কৰা হৈছে। আৰু সন্ধিয়া নতুন কাপোৰ এযোৰ পিন্ধি ওলাই আহিলোঁ। এই কাপোৰযোৰ মোক মাহীয়ে দিছে, অৱশ্যে গোটেই কাপোৰযোৰৰ ভিডিঅ' বনোৱা নহ'ল, ফ্ৰক এটা দিছিলে মাহীয়ে পূজা বুলি, সেইটো পিন্ধি ওলাই আহিলোঁ আৰু দেৱী মাক আকৌ এবাৰ দৰ্শন কৰিলোঁ।